So hey guys, welcome back to my another mini vlog. Eiটো voice over মই সেকেন্ড বাৰ কৰি আছো একচুয়ালি আপোনালোকৰ কাৰণে এটো ফাৰ্স্ট টাইমে মোৰ কাৰণে সেকেন্ড voice over হৈছে কিয়নো মই ইয়াৰ আগত এই কেকটো বনাইছিলো যোনটো বেন্টো কেক বনাইছিলো চকলেট ফ্লেভাৰ আছিল আৰু এই কেকটো বনোৱাৰ কৰাৰ পিছত মই ধুনীয়াকৈ এডিটিং কৰি voice over কৰি আপোনালোকৰ কাৰণে দিম বুলি জাস্ট সেভ কৰিবলৈ আৰু 1% মান বাকি আছিল তেনেকুৱাতে মই ড্ৰাফটত থকা ভিডিও গাল ডিলিট কৰি থাকোতে কেনেকৈ নাজানো ভিডিওটো গুটেটো ডিলিট হৈ গ'ল তাৰ পিছতো অটো চেষ্টা কৰি আৰু মই ভিডিওটো নাপালো কিন্তু মনটো এটো কাৰণে বেয়া লাগি আছে যে আপোনালোকক দেখুৱাব নোৱাৰিলো মই ইমান কষ্টকে মানে হেপাহে ভিডিওটো বনাইছিলো একচুয়ালি আৰু যি কি নহওক এটো যেহেতু মই টাইমলি ভিডিও দিবই লাগিব এটো মই আগতে বনাই থোৱা আছিল মাtka কেক এটো ভিডিওটো আপলোড নকৰো বুলি ভাবিছিল কিয়নো এই ভিডিওটো মানে ভালদৰে কৰা নহল আধাখিনি কৰিলো আৰু মই কেমেৰাটো অন কৰি পেলাই এনেকৈ থৈ পেলাই বাকি কামত লাগি গলো আৰু গম পোৱা নাছিলো মই যে আধা ভিডিও হোৱা নাই তলৰখিনিহে ভিডিও হৈ আছে মই হেতু গমে বনাইছিল সেইকাৰণে ভাবিছিলো পিছত কেতিয়াবা ভালদৰে বনালে দেখাম বুলি বাট আপোনালোককটো দেখাবই লাগিব ডেইলি ভ্লগ নহয় জানো পিছত এইখিনি পৰা মোৰ জাস্ট ঠিক হ'ল যে কেমেৰাটো মই এবাৰ চেক কৰিলো আৰু চেক কৰোতে গম পালো আৰু মোৰ অলমোস্ট এইখিনি কাম ৰেডি হৈ গ'ল মাত্ৰা কেক বনাই কৰি নিউট্ৰেল জেল দিয়া মই পুৰা ধুনীয়াকৈ ডিজাইন দিলো তাৰপিছতে মাখন যেহেতু মাতকা পা অকমান বৈ থকা তাক দেখালে ভাল লাগে ন হেতু কাৰণে হেতু লুক আনিব ট্ৰাই কৰিলো কিমানখিনি পাৰিছো নাজানো আৰু তাৰ পিছতে এটো সিলভাৰ স্প্ৰে দি পেলাই অকমান হেয়া দেখুৱা ধৰণে ধুনীয়াকৈ দি দিছো আৰু তাৰ পিছত মাতকাটো অলপ ডিজাইনৰ অবিহনে আধৰুৱা হৈ থাকিব ন সেইকাৰণে মই অকমান ডিজাইন দিলো এটো জন্মাষ্টমী দিনা বনাইছিলো ঘৰৰ ওচৰৰ সৰু ল'ৰা এজনৰ বাৰ্থডে আছিল তাৰ কাৰণে বনাইছিলো আৰু তেওঁলোকে মোৰ আগৰ ডিজাইন চাই পেলাই কৈছে মাতকা কেক মই লাষ্টলৈ দেখা দিম আগতে বনোৱা ডিজাইন কিটা আৰু এটো হ'ল বৰ্তমান মই ৰেডি কৰি থকা মাতকা কেকৰ ডিজাইনটো আৰু এইকিটা হ'ল মই আগতে বনোৱা মাতকা কেকৰ ডিজাইনটো তেওঁলোকে মোৰ ইয়াৰ পৰা চাই পেলাই মাতকা কেক বনাবলৈ অৰ্ডাৰ দিছিলে আৰু তেওঁৰ বাৰ্থডে যেটো জন্মাষ্টমীৰ দিনা আছিল সেইকাৰণে মাতকা কেক বিচাৰিলে আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব এইটো লাষ্ট কেকটো তেন্তে আজিলে বাই